বহুত ভাল পোৱা নে মই তোমাক ভাল পাওঁ আমাকো এহেজাৰ দিয়া ভিডিঅ' বনাও লাষ্ট টাইম লাগে চাচোন কেনেকৈ থাকে তাকে মানুহ আহে কিয় এনেকৈ বনায় আখৰে ঐতি নীতি তোমালৈ মোৰ প্ৰীতি দিওঁ বুলি চেনাইতি গাঁও বিহু এফাকি কৰ গাঁও থাকিছে যাবলৈ ওলাইছে চেণ্টিকেট বজাৰ দুটামানো আছে আলহীও আহিব আজি তাতে আপোনালোকক মই দেখাই থাকিম নমস্কাৰ সকলোকে মই জ্যোতিকা এখন ছোৱালী জ্যোতিকাৰ এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে তেনেহ'লে ব'লক ব্লগটো ষ্টাৰ্ট কৰোঁ এতিয়া বা বস্তু চোৱাত বিজি যদি যাওঁ এটা বস্তু আনিব লৈ আহোঁ 5টা 6টা মিঠাই কেনেকৈ আৰু ইমান লাষ্টকৈ মই ভিডিঅ' বনাওঁ লাষ্ট টাইম লাগে চাচোন কেনেকৈ থাকে তাকে মানুহ আহে কিয় এনেকৈ বনাই দিব বনাবই লাগিব ন কি ডাঙৰ কথা আমাকো এহেজাৰ দিয়া গোবিন্দাই ৰাম ইমান মৰম লগা সেয়া এফালে নিচি এজনী চাচোন ইমান টিকলি আহিছে হাই গাইজ দেখিছেনে আমাৰ ঘৰলৈ কোন আহিছে এইটো গৈ গহাই কৈ দিয়া মই ষ্টেটত ভিডিঅ' কৰিছোঁ কৈ দিয়া তুমি ঘৰলৈ বিহু খাবলৈ আহিছোঁ বুলি কোৱা ভালকৈ কোৱা তুমি যে স্কুল গৈছা কৈ দিয়াচোন স্কুলত কেনেকুৱা লাগে কৈ দিয়াচোন ধুনীয়া লাগে ন তুমি কান্দা নেকি স্কুলত নাকান্দা ন ভাল পোৱা নে স্কুলত ভাল পোৱা নে ভাল পোৱা ন খাইছে কোনে খাইছে এইটো কোনে খাইছে কোনো আমি সৰু থাকোঁতে যে মাহঁতে যে কৈছিলে জোন ভাই সেই সাধুটো আমিও আজি গগক কৈ আছোঁ কৈছোঁ যে সেই জোন ভাইটো যে দেখিছা তাতে এজনী হৰিণা আছে তুলসী গছ এজোপা আছে তাতে বিচনা এখনো আছে সি কৈছে কি কৰি থাকে বোলো ঘাঁহ খাই থাকে কাৰণ মায়ে মোক কৈছিলে মই তেতিয়া সঁচা বুলি ভাবিছিলোঁ মোৰো যাবলৈ মন ভাত খাবলৈ লৈছোঁ এয়া মাছ এয়া মাংস খাচী কোনে খাই ভাল পায় বাৰু তামোল মই কিন্তু বহুত ভাল পাওঁ দেই ভাত খাই এখন খাওঁৱেই দিয়া তুমি ভাত কিহেৰে খালা জেঠাই ঘৰত ভাত কিহেৰে খালা কৈ দিয়া হা মাংস দিয়া আৰু লগত কি আছে মাংস আৰু কি মাছ হে আৰু তুমি কি লৈ আছা দেখাই দিয়াচোন হাই গাইজ বুলি কৈছা কি খবৰ ভালেই এইটো কি এইটো কোনে দিলে নিজে লৈছা তোমাৰ কাপোৰযোৰ লাগিবনে তোমাক নিদিওঁ নেকি গুডু দাদাকে দি দিম নালাগে তোমাকে দিম দেই মোৰ জানটো মোক কোনটো মৰম মৰম তুমি সৌৱাই কিমান ভাল পোৱা আকৌ কেতিয়া আহিবা মোক চুমা এটা খাই দিয়া কৈছিলে আলহী অহা কথা আছিলে যোৱাকালি অহা কথা আছিলে ডাঙৰ প্ৰব্লেম এটা হ'ল যিটো কাৰণে আহিব নোৱাৰিলে আমাৰ কালি মামাহঁতে আহিলে আজি এতিয়া আলহী আহি আছে কোন আলহী মই এতিয়াই নজনাম দেই এয়া পাই গ'লহি এতিয়া আমি চাহ দিবলৈ ধৰিছোঁ চাহৰ লগত এয়াই দিছোঁ আৰু এনেদৰেই চেল মানুহে অনা এইবোৰ মিঠাই এয়া বিস্কুট এয়া চানা এয়া গোলা স্পেচিয়েল মানে কি একে আমাৰ নিজৰ ঘৰৰে মানুহ কিন্তু মই এতিয়াই নজনাওঁ কোননো কি সেই ধামাকা ভিডিঅ'টো আহি আছে কেইমাহমান কিন্তু আপোনালোকে ৱেইট কৰিব লাগিব দেই এয়া খানা ৰেডি হৈ গ'ল আলহী এতিয়া ভাত খাই এঘুমতি টোপনিও গ'ল কিন্তু মই মেইন মানুহজনক এতিয়াও দেখুওৱা নাই দেই আৰু এতিয়া দেখাব নোৱাৰোঁ আপোনালোক ৰ'বই গ'ল আলহী বিহু খাবলৈ আহিছে ৰঞ্জন দা আৰু সুৰুজ দা চিনাকি নিদিলেও হ'ব কাৰণ মোৰ ব্লগত দেখিয়ে থাকে সুৰুজ দা চাই দিয়ে তুমি নাচালে ৰঞ্জন দা সুৰুজ দাহঁত গ'ল ৰঞ্জন দাই বিহু বুলিয়ে চকলেটটো আনিছে থেংক ইউ ছ' মাছ আৰু সুৰুজ দাটো পেণ্ডিং থাকিলে কাৰণ সুৰুজ দা অকণমান উৎপাত এটা হ'ল আনিব নোৱাৰিলে বাৰু যিয়ে নহওক আহিছে যে সেইটোৱে ডাঙৰ কথা আজি ব্লগটো মই ইমানতে সামৰণি মাৰিছোঁ যদিহে মোৰ ব্লগটো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তেনেহ'লে আজিলৈ বিদায় পুনৰ লগ পাম আন এটি ব্লগৰ সৈতে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ বাই বাই